পাপা 100 টকা এটা দিয়ক না। আগত দিয়া পইচাটো কি কৰিলি? দিছিলোহে। আগৰ পইচাকেইটা হিচাপ দে, এতিয়া আকৌ মই দিম। হিচাপৰ কথা ক'বলৈ আহিছে, তেতিয়াহ'লে মোৰ সৰুতে পৰা যিমান পইচা পাইছিলোঁ মোৰ সেইবোৰ হিচাপ লাগিব। মাহীয়ে দিয়া, পেহীয়ে দিয়া, এনায়ে দিয়া, দদৌৱে দিয়া, সকলো পইচা মোৰ হিচাপ লাগিব। তোৰ বাপেৰৰ পৰাই হিচাপ লাগিব। বাৰু কচোন, মই তোক 100 টকা দিলে তই পইচাটো কি কৰিবি? মানে তোৰ বেয়া ধান্দা লাগিছে ন? তই কিবা বেয়া বস্তু খাবলৈ লৈছ নে জুৱা খেলিবলৈ লৈছ? ঐ নহয় মানে পাপা কি নহয় মানে কৈ আছো? নহ'লে ইমান কেঁচুৱাটোক কিয় ইমান 100 টকা পইচা লাগে? কেঁচুৱা পইণ্ট দিব, মই এতিয়া কেঁচুৱা হৈ থকা নাই। তাৰ কথা চোৱা। তোক বিয়া পাতি দিওঁ। মোক বিয়া পাতি দিব নালাগে, মোক বাইক এখন লৈ দিলে হ'ব। তোৰ ভাগৰ ভৰি দুখন কি কাৰণে দিছে? তোৰ ভাগৰ ভৰি দুখন কি কাৰণে দিছে? ভৰি দুখন, এখন দিছে গিয়া লগাবলৈ, এখন দিছে বেং মাৰিবলৈ। এইখন কি দেখিছ? একে থাপৰহে দিয়ে মাৰ বাপেৰে দিয়ে, বিয়া দেখাই দিবি। পঢ়া শুনা নাই, ইটো লাগে সিটো লাগে। কি হলো? আপুনি যে অনবৰতে ল'ৰাটোক গালি পাৰি থাকে, মোৰ শুনটো। মা পাপা কোৱা নাই বাইক এখন লৈ দিবলৈ। মোৰ দেহাটো নাকান্দিবা দে, মই কৈছোঁ ৰ'বা। সৌৰা, ল'ৰাটোক বাইক এখন লৈ নিদিয়েনো কিয়? ই আমাৰ এটাহে ল'ৰা। কাৰ কাৰণে? তোমাৰ কাৰণে নে তাৰ কাৰণে? আগবাৰ জেদ কৰি পিনি ফোনটো লোৱাই দিলে। ৰাতি শুৱে নে নুশুৱেহি? তুমি এইবোৰ কি জানা? মই ভাবি নাই পোৱা। পাবজি চিকেন ডিনাৰ সেইবোৰ কি বস্তু ওলালেনো আজিকালি? পাপা আপুনি সেইবোৰ একো বুজি নাপায়। মই এইবোৰ বুজি পাব নালাগে ন? মই তোক বুজাই আছো ৰ